কি মৰম লাগিছে আজি তোমাক। এইটো নিচা মই 10টা দিলে 10টা খাম দিছিলে। দে হ'ব দিয়া। হোটেলৰ পৰা আমি ওলালোঁ, এতিয়া এয়া ৰাস্তাৰে যাই আছোঁ। এয়া ৰাস্তাৰে গ'লে আমাৰ ঘৰ পায়। আৰু আপোনালোকে কমেণ্টত সুধি আছিলে নহয় আমাক মোৰ ঘৰ ক'ত, আমাৰ ঘৰ ক'ত। মোৰ ঘৰ হ'ল ৰামপুৰ, নলবাৰী ৰামপুৰ, আৰু মোৰ মিষ্টাৰৰ ঘৰ হ'ল তামোলপুৰ। আমি এতিয়া যাই আছোঁ, ৰঙিয়া টাউন হয় এইখন। ৰঙিয়া টাউনখন আপোনালোকক দেখুৱাই আছোঁ। ভিতৰৰ ফালে ডাঙৰ আছে, কিন্তু আমি ৰাস্তাৰে যাই আছোঁতো, নমি যোৱা নাই, সেইকাৰণে এনেকৈ দেখুৱাই আছোঁ। আৰু ভিতৰৰ ফালে ডাঙৰ আছে। ৰঙিয়াৰ পৰা এই ৰাস্তাৰে নুমি পেলাই যাই পেলাই এই ৰাস্তাৰে ভূটান মেলা বজাৰো যাব পাৰি। মানুহে যে কয় মেলা বজাৰ, ভূটানৰ মেলা বজাৰ, সেই মেলা বজাৰ চাব যাব পাৰি। আৰু পিকনিক খাব যাব পাৰি বগামাটি। মানুহবোৰ যে পিকনিক খাব যায়, বগামাটিও যাব পাৰি এই ৰাস্তাটোৰে গ'লে। আৰু আমাৰ ঘৰো যাব পাৰি। আৰু বন্ধুসকল, মই আপোনালোকক ক'ব বিচাৰোঁ, কেইজনমান মানুহ আছে, সেই কেইজন মানুহ মোক বেয়া পায়, বহুত বেয়া বেয়া কমেণ্ট কৰে। মই সেইকেইজনক ক'ব বিচাৰোঁ, মোক যাতে বেয়া কমেণ্ট নকৰে। আৰু মোৰ ভিডিঅ' বেয়া লাগিলে যাতে নাচায়। চাই পেলাই মিছা মিছি বেয়া কমেণ্ট কৰি লাভ নাই নহয়। আৰু মইনো কি বেয়া দেখুৱাইছোঁ? মই নে লেংটা হৈ ডান্স কৰিছোঁ, নে মই পৰ্দা নোহোৱাকৈ ডান্স কৰিছোঁ কোনোবা দিনাই, নে মই কি কৰিছোঁ? মানুহে কিমান বেয়া বেয়া ভিডিঅ' দিয়ে, সেইবোৰক কোৱা বাদ দি কেনে যাক সহজ সৰল পায় তাক আৰামত কয়। কিন্তু নিজৰ মা ভনী হ'লে সেনেকুৱা হিচাপত ক'লে হয় নেকি? আৰু মানুহে ক'লেও বেয়া লাগিল হয়, সেইকাৰণে বেলেগকো ক'ব নালাগে। পাৰিলে ভাল কমেণ্ট কৰিবা, আৰু নকৰিলে নকৰিবা, মই বেয়া নাপাওঁ। এটা কথা বন্ধুসকল, কোনোবা মোক কমেণ্টত কয় মোৰ হাজবেণ্ডক বোলে বেয়া দেখি, মোৰ হাজবেণ্ডক বেয়া লাগে। মোৰ হাজবেণ্ডে বেয়া দেখা হ'লে কি হ'ল? মানুহৰ কাৰণে বেয়া দেখা হ'ব পাৰে, কিন্তু মোৰ কাৰণে বহুত ভাল দেখা। মই বহুত ধুনীয়া দেখোঁ, সেইকাৰণে মই বিয়া হৈছোঁ ন। আৰু মোক বহুত মৰম কৰে। মানুহৰ বেয়া লাগিলে কি হ'ব? মোক মৰম কৰিলেহে মোৰ সেইখিনিয়ে বহুত শান্তি। আৰু বন্ধুসকলে এয়া ৰেল ষ্টেচন, ৰেল যাই পেলাই, ৰেল যোৱা ৰাস্তা এইটো। আৰু এয়া এইবোৰ গেট চোৱা আৰু বাছ চাই আছে। এইটো ৰঙিয়া তিনিআলি পালোঁ আমি। এয়া চাওক, অঁ এইফালে ষ্টেচন যাব পাৰি। সেইটো ৰাস্তাৰে ষ্টেচন যোৱা যায়, সেইটো ৰাস্তাৰে।